এটা নামিব লাগিব এনেকৈ আকৌ বহুত কষ্ট হয় কিন্তু উঠোঁতে কেইটামান ইমুৰ কণী আছে এইকেইটা ইমুৰ কণী এবাৰ অন কৰি দিয়কচোন ডাঙৰ আছে চাইজটো ডাঙৰ বহুত ডাঙৰ এইটো অষ্ট্ৰেলিয়ান ডভ মানে আচলতে আমাৰ ইয়াতো যে আছে মানে কপৌ চৰাই কপৌ বুলি কওঁ অসমীয়াত তো সেই কপৌ চৰাইৰে এটা প্ৰজাতি অলপমান সৰু এইটো আৰু যদি ইমু লাগে আপোনালোকক ইমু লাগিলেও আপোনালোকে যোগাযোগ কৰিব পাৰে তাৰ লগতে বাকী পাৰ চৰাই যি লাগে মুঠতে নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰ মই আছোঁ সেই বঙাইগাঁও জিলাৰ ফাৰ্মখনত এক্সটিক বাৰ্ড ফাৰ্মখনত যিখন ফাৰ্মত বাটচকে ধৰি লগতে পাৰ বিভিন্ন ধৰণৰ বিদেশী পাৰ হাঁহ কুকুৰা চব পোৱা যায় আৰু কেইদিনমান আগতে মই ভিডিঅ' বনাইছিলোঁ এই ফাৰ্মখনত আহি তো আজি পুনৰ আকৌ এবাৰ আহিলোঁ এইখন ফাৰ্মত বাবলু ভাই আছে লগত আৰু বৰ্তমান মই আছোঁ এটা টেংকি আছে পানী টেংকি আৰু সেই পানী টেংকিৰ ওপৰত উঠিছোঁ আৰু এইফালে বাবলু ভাই আছে বাবলু ভাই কি খবৰ ভাল ভাল আজি একদম বেলেগ গেটাপত একদম কেপ চেপ লগাই হা কেপ ঘৰত থাকিলে মই কেপ দি থাকোঁ হয় নেকি আচ্ছা নাথাকে আৰু ইফালে মুকলি পথাৰ একদম ধুনীয়া পৰিৱেশ পাহাৰ এখন আছে ওচৰতে আৰু পাহাৰত এখন আৰু দুখন দুটা আছে নেকি দুটা আছে এইটো ওচৰত আৰু এটা আছে আচ্ছা তো বাবলু ভাই আজি একদম বেলেগ লুক বেলেগ গেটাপত আছে আৰু চেহাৰাও খুব ভাল হৈছে বাবলু ভাই আগতকৈ মোৰ চেহাৰা ভাল নহয় জিম চিম কৰি আছে নেকি জিম চিম কৰি আছে নেকি নহয় জিম নকৰোঁ মই হয় নেকি তো যিয়ে নহওক বাৰু নতুনকৈ কিবা মাছ আনিছে নেকি মাছ আছে নতুন আছে মনষ্টাৰ ফিছ আছে আৰু বাৰ্ডছৰ ভিতৰত কি আছে নতুন চৰাই বাৰ্ডছৰ ভিতৰত আপোনাৰ এই অষ্ট্ৰেলিয়ান এই ডাব আছে অষ্ট্ৰেলিয়ান ডগ আচ্ছা তো এতিয়া আৰু যিটো একুৰিয়াম আছিলে আগৰ ভিডিঅ'টোত দেখা পাইছিলে আপোনালোকে একুৰিয়ামটো কাম অলপ আধৰুৱা হৈ আছিল এতিয়া কামখিনি সম্পূৰ্ণ হ'ল এতিয়া জাষ্ট খালি মাছখিনি দিব বাকী হয় না তো এতিয়া গৈ পেলাই একুৰিয়ামটো চাম তাৰপিছতে অলপমান বাৰ্ডছ আনিছে অষ্ট্ৰেলিয়ান ডগ সেইখিনি চাম লগতে কি মাছ আনিছে নতুন সেইখিনি চাওঁ আৰু লগতে আপোনালোকক এটা কথা কৈ থৈছোঁ যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে গোটেইখিনি কণ্টেক্ট নম্বৰ যি লাগে চব পাই যাব ভিডিঅ'টো আপোনালোকে কমপ্লিট নাচায় কিন্তু নোচোৱাকৈ আপোনালোকে কমেণ্ট কৰি থাকে নম্বৰ লাগে হেন লাগে তেন লাগে তো এতিয়া ভিতৰত যাম ভিতৰত গৈ পেলাই বস্তুখিনি চাই ল'ম তো ব'লক বাবলু ভাই এতিয়া নামিব লাগিব এনেকৈ আকৌ বহুত কষ্ট হয় কিন্তু উঠোঁতে আৰু এতিয়া আহিলোঁ এই একুৰিয়ামত একুৰিয়াম গোটেইখিনি ছেটআপ কমপ্লিট হৈ গ'ল এতিয়া আৰু এইবোৰ দেখিছে আপোনালোকে এইটো কি বাবলু ভাই ফিল্টাৰ আচ্ছা এনেকৈ চব যিমানকেইটা আছে চবতে দিয়া আছে হয় নেকি আৰু ইয়াতে পানী চানী পূৰা সোমাই দিয়া হৈছে মাছ নাই কেৱল বাকী চব কমপ্লিট এইটো অন কৰা যায় নেকি এবাৰ অন কৰি দিয়কচোন তো চাই লওক এইটো কি হৈ আছে মানে ইয়াতে ফিল্টাৰ হৈ যায় পানীটো লেতেৰা মাছ যিবিলাক আছে চাফা কৰি পাৰিব আৰু এই একুৰিয়ামত তেনেকৈ পানী দিলে পানীখিনি সলাই থাকিব লাগে চেঞ্জ কৰি থাকিব লাগে নাই ইমান চেঞ্জ কৰিব নালাগে আপোনাৰ এইকাৰণে টপ ফিল্টাৰ লগোৱা হৈছে হয় নেকি কিমান দিনৰ মূৰে মূৰে তথাপি আপোনাৰ এইটো মাছৰ কোৱাণ্টিটিৰ ওপৰত থাকে বেছিকৈ মাছ ৰাখিলে আপোনাৰ লেতেৰা বেছি হ'ব মাছৰো কিছুমান ধৰক এই যে প্ৰজাতি আছে যিবিলাক মাছ ৰাখিলে মানে কম লেতেৰা হয় এইবিলাক ভাল আৰু তাৰমানে এই ফিল্টাৰটোৱে তাৰমানে হেৰি কৰি থাকে পানী ক্লিন কৰি থাকে তো এনেকৈ পূৰা ছেটআপ ৰেডি চাৰিওফালে এতিয়া মাছখিনি আনিলে হ'ল আৰু ৰাখিলে হ'ল ন মাছ এতিয়া কিমান দিনৰ ভিতৰত আপুনি ইয়াতে মাছখিনি আনিব মাছখিনি আনি যিমান সোনকালে পাৰে আনিম হয় নেকি অৰ্ডাৰ হৈছে মাছ আচ্ছা এসপ্তাহমান লাগিব আৰু ইয়াতে দেখিছোঁ কেইটামান ইমুৰ কণী আছে এইকেইটা ইমুৰ কণীকেইটা কি বেয়া নেকি কণীকেইটা এই আপোনাৰ আনফাৰ্টাইল কণী এইবিলাক আনফাৰ্টাইল আচ্ছা তাৰ কাৰণে ইয়াতে আনি এনেকৈ সজাই ৰাখিছে আৰু এনে ভাল কণী আছে নে ভাল কণী বৰ্তমান চিজন নাই বৰ্তমান ইমুকেইটা আছে ইমু আছে হয় আৰু ইমুটো আপোনাৰ চেল কৰিব পৰা আছে তেনে বৰ্তমান চেল কৰিব পৰা ইমু এটা আছে ডাঙৰ তাৰপিছত এনেকৈ যেতিয়া পোৱালি হ'ব তেতিয়া আকৌ চেল কৰিব আৰু যদি ইমু লাগে আপোনালোকক ইমু লাগিলেও আপোনালোকে যোগাযোগ কৰিব পাৰে তাৰ লগতে বাকী পাৰ চৰাই যি লাগে মুঠতে কণ্টেক্ট কৰিব পাৰে চবখিনি বস্তু আপোনালোকে পাই যাব ইয়াতে কণ্টেক্ট কৰিলে আৰু এতিয়া নতুন মাছ কি আছে সেইখিনি চাই লওক ইয়াতে আছে সেই মাছ কি নাম আছিলে মাছটোৰ এলিগেটৰ তো এইটো ন ডাঙৰ আছে চাইজটো ডাঙৰ কেইটা কিমানটা আছে ইয়াতে দুটা আছে দুটা আৰু এই ইয়াতে এটা আছে এইটো আচ্ছা পোৱালিও আছে পোৱালি আছে নেকি এইটো ক'ৰ পৰা আনিছে এইটো এলিগেটৰটো আপোনাৰ প্ৰথমতে মই কেলকাতাৰ পৰা আনিছিলোঁ কেলকাতাৰ পৰা
আৰু ইয়াতে এইকেইটা ডাঙৰকেইটা যিকেইটা আছে পোৱালি দিব নেকি পোৱালিতো এইবিলাক কণী দিব কণী দিব এতিয়া সময় হৈছে না নাই আচ্ছা ময়ো ফাৰ্ষ্ট টাইম নাই প্ৰথম মানে অভিজ্ঞতা নাই ইয়াৰ ওপৰত বেছি নাই আচ্ছা আৰু তেতিয়াহ'লে এটা কথা কওক এতিয়া এই যিখন আপোনালোকৰ ফাৰ্ম যিটো ছেটআপ আৰম্ভণি কেতিয়া হৈছিল আৰম্ভণিতো আপোনাৰ ধৰক স্কুল লাইফৰ পৰা হৈছে মানে স্কুল লাইফৰ চখৰ পৰা হৈছে চখৰ পৰা প্ৰথমে কিহেৰে আপোনালোকে আৰম্ভ কৰিছিল প্ৰথম দুটা বাৰ্জি আছিল বাৰ্জিৰ এগ্ৰে অষ্ট্ৰেলিয়ান পেৰট বুলি কয় যে অষ্ট্ৰেলিয়ান পেৰট তাৰপিছত লাহে লাহে তাৰপিছত লাহে লাহে হৈছে আৰু পাৰ কেতিয়া আনিল পাৰ মোটামুটি হৈছে পাৰ ভালে 3-4 বা 5 বছৰ হৈ গৈছে 5 বছৰমান হ'ল তাৰপিছত লাহে লাহে চব এটা এটাকৈ বঢ়াই আছে এক্সপেৰিয়েঞ্চ লাগে না লাহে নাই ঠিকে আছে কৰিলে অভিজ্ঞতা বাঢ়ে এতিয়া কি আছিলে অষ্ট্ৰেলিয়ান ডগ অষ্ট্ৰেলিয়ান ডগ সেই অষ্ট্ৰেলিয়ান ডগকেইটা চাই লওঁ ব্লগ এইটো সেই অষ্ট্ৰেলিয়ান ডগৰ ছেটআপ তো ৰাতি হ'ল এন্ধাৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে তো মোবাইলৰ ফ্লাছেৰে কাম চলাই দিম আৰু যিয়ে নহওক ইয়াৰ পৰা দেখাওঁ ইয়াত আছে তো মই ভিতৰত সোমাই আহিলোঁ লাহেকৈ তো এইবিলাক হ'ল অষ্ট্ৰেলিয়ান ডগ ন কিমানটা আছে টোটেল এই অষ্ট্ৰেলিয়ান বোধহয় 8টা আছে 8টা এটা হোৱাইট আছে 4টা ব্ৰাউন 4টা হোৱাইট 4টা আৰু এইবিলাক মানে কণী পৰাৰ কাৰণে ইয়াতে এনেকৈ বাঁহ সাজি দিছে আৰু এইটো অষ্ট্ৰেলিয়ান ডগ মানে আচলতে আমাৰ ইয়াতো যে আছে মানে কপৌ চৰাই কপৌ বুলি কওঁ অসমীয়াত তো সেই কপৌ চৰাইৰে এটা প্ৰজাতি অলপমান সৰু এইটো অষ্ট্ৰেলিয়ান হয় তাৰমানে নহয় এইটো আমাৰ কপৌ চৰাইতকৈ অলপমান সৰু চাইজটো তাকে কৈছোঁ আৰু এইটো পূৰা কমপ্লিটলি ছেটআপে হয় বাৰ্ডছৰ তাৰ সিফালে আৰু এটা আছে আৰু এখেত হ'ল মাজাহাৰুল ভাই মানে বাবলু ভাইৰ ডাঙৰ দাদা তো বাবলু ভাই আৰু মাজাহাৰুল ভাই দুয়ো ভাই ককাই তো দাদা আজি নাছিলে আজি আহি পাইছে তাৰমানে আপুনি কলকাতা গৈছিল তো কলকাতা গৈছিলে আজি আহি পালে জাষ্ট তো মোৰ আচলতে চিনাকি প্ৰথম চিনাকি মাজাহাৰুল ভাইৰ লগতে তো এখেতৰ লগত বহুত দিনৰ পৰা চিনাকি বহুত ভাল সম্পৰ্ক এটা তো আজি আহি পাইছে ময়ো আহিছোঁ সেইকাৰণে তো তেনেকৈ ভিডিঅ'টো বনাই দিলোঁ আৰু দাদাক আপোনালোকৰ লগত চিনাকি কৰাই দিলোঁ কেইদিনমান পিছত আৰু নতুনকৈ বাৰ্ডছ কিছুমান আহিব আৰু ফিছ আহিব মাছ আহিব তো কি আহিব এনে বাৰ্ডছৰ ভিতৰত ডায়মণ্ড ডাক ফিঞ্চ জাভা বদ্ৰী লাভবাৰ্ড যোনবিলাক নৰ্মেল চলি থাকে আৰু হাই মানে ডিমাণ্ড যাৰ বেছি সেইবিলাক আৰু অৰ্নামেণ্টেল ফিছ স্পেচিয়েলি যোনটো এই কালাৰফুল প্ৰন আছে একেবাৰে সৰু সৰু যোনটো মিছা মাছ সেইবিলাক তো যিদিনাখন আহিব সেইদিনাখন মই একদম আৰম্ভণিৰ পৰা থাকিম নিশ্চয় একদম আনবক্সিঙৰ পৰা কমপ্লিট পূৰা ভিডিঅ' একদম ৰিভিউ কৰিম তো আপোনালোকে চাব ভিডিঅ'টো যিদিনাখন আহিব মই কমপ্লিট ভিডিঅ' বনাই কেনে দিম এইখিনি আছিল আজি আচলতে ৰাতি হ'ল সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু বাবলু ভাইৰ লুকটো খুব মোৰ ভাল লাগিছে আজি গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি কৰিছোঁ যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কিবা আপোনালোকক লাগে ইমুৰ পৰা আদি কৰি টাৰ্কি গিনিফল মুৰ্গী হাঁহ পাৰ কুকুৰা যি লাগে মুঠতে আপোনালোকে যোগাযোগ কৰক কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম বাছ কল কৰিলে হ'ল বাবলু ভাই সবখিনি হেল্প কৰি দিব নেকি আৰু বাবলু কিবা অসুবিধা হ'লে কল কৰিব যিকোনো হয় সবখিনি গাইড কৰিব বাবলু ভাই একো টেনশ্যন নাই আৰু বিশেষকৈ বাবলু ভাইৰ কাৰণে আজি এটা লাইক কৰিব খুব ধুনীয়া লাগি আছে একদম চেহেৰা পাতি একদম মজা আৰু তো ঠিক আছে লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত ধন্যবাদ